আমি হেনো শিক্ষক, সমাজৰ দাপোন স্বৰূপ। কোনোবাই কৈ গ'ল আকৌ, আমি বোলে একোডাল জ্বলন্ত মম। কিন্তু আমি জ্বলোতে জ্বলোতে ছাই হৈ ৰোৱা ধোঁৱাবোৰ চাবলৈ কাৰো সময়েই নাই। বহুবাৰ প্ৰতাৰণা কৰা হ'ল, হুংকাৰ দিয়া হ'ল। ধৃতৰাষ্ট্ৰৰে ৰাজসভাত আমি সঞ্জয়, যি কান্দিবও নোৱাৰো, হাঁহিবও নোৱাৰো। পেটৰ ভোক মাৰিবলৈ নিজৰ প্ৰাপ্য মুঠি বিচাৰি যেতিয়া ৰাজপথত আন্দোলন কৰিব লগা হয়, তেতু ফালি চিঞৰিব লগা হয়, আন্দোলনকাৰী শিক্ষকৰ পিঠিত যেতিয়া চাবুকৰ কোব বহে, তেতিয়া কোনে ক'ব পাৰে আমি সমাজৰ দাপোন স্বৰূপ? তেতিয়া আমাৰ পৰিচয় ক'ত থাকে, ক'ত? খালী মোনাখন লৈ যেতিয়া ঘৰলৈ উভতি যাওঁ, ঘৰৰ পত্নী অথবা মাই সোধে কি আনিলি? তেতিয়া মৌনতাৰ বাহিৰে একো উত্তৰ দিব নোৱাৰো। দুখবোৰ বুকুতেই মৰিশালি কৰি নীৰৱে থাকো, নীৰৱে। হেৰৌ চৰকাৰ, যদি আমাৰ সন্মান যাচিবই বিচাৰিছ, তেন্তে আমাৰ পৰিচয় উভতাই দে। বঞ্চিত লাঞ্ছিত শিক্ষকৰ প্ৰাপ্যৰ চাবিকাঠি ঘূৰাই দে, ঘূৰাই দে। কাবু কৰিছো, ঘূৰাই দে। আমি